হে ভগৱান, আজি মই মাষ্টাৰৰ চাকৰিটোৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁ। ইণ্টাৰভিউত যেন পাছ কৰাই দিয়ে। চাকৰিটো নাপালে মৰমীক বিয়া কৰাব নাপাম। তাই বেলেগৰ লগত পলাই গুচি যাব। তই যাব ওলাইছা ইণ্টাৰভিউৰ কাৰণে? মা। তই ভালকৈ ইণ্টাৰভিউ দিবি দে। যি সোধে একদম চিধা চিধিকৈ উত্তৰ দিবি। বহুত দিন হ'ল ভালকৈ ভাত এসাঁজ খাব পোৱা নাই, পইচা পাতি নাই দেখি। তই ভালকৈ উত্তৰবিলাক দিবি দে, ভালকৈ ভাত এসাঁজ খাবৰ কাৰণে। আৰে মায়ে, ভালকৈ উত্তৰ দিয়া আৰু ভাতৰ লগত কি কানেকশ্যন? তই ভালকৈ উত্তৰ দিলেহে চাকৰিটো পাবি, চাকৰিটো পালেহে পইচা পাবি, পইচা পালেহে ঘৰত মাছ মাংস আহিব। হ'ব মই যাওঁ, মোৰ দেৰি হৈছে ইণ্টাৰভিউৰ কাৰণে। দে যা। মৰমীক এটা ফোন কৰি লওঁ তাইকো জনাওঁ ইণ্টাৰভিউৰ কাৰণে যাব ওলাইছোঁ। হেল্ল' মৰমী, মই যাওঁ ইণ্টাৰভিউৰ কাৰণে। তই কাৰো লগত পলাই নাযাবি, চাকৰিটো ময়ে পাম দে। এনেকুৱা উত্তৰ দিম নহয়, চাকৰিটো মোকে দিব লাগিব। দে হ'ব। সোমাই আহিছে দেখোন, আৰু ক'ত সোমোৱা? চকীখনত বহ। ছাৰ, আপোনাৰ ভালনে? ঘৰত সকলো ভালে আছে? ইণ্টাৰভিউ দিব আহিছা ন, মোক খবৰ ল'ব আহিছা? নাম কি তোৰ? ছাৰ, ৰমেন। ক'ত থাকা? ছাৰ, ঘৰতে থাকোঁ। ঘৰতে থাকা গম পাইছোঁ, ঘৰটো ক'ত? ছাৰ, আমাৰ বস্তিৰ পিছফালে যিডাল আমৰ গছ আছে তাৰ তলতে আমাৰ ঘৰটো আছে। আমৰ গছডাল ক'ত আছে? ছাৰ, আমাৰ পুখুৰীটোৰ কাষতে আছে। পুখুৰীটো ক'ত আছে? ছাৰ, পুখুৰীটো ক'ত আছে নকওঁ। কিয়? ছাৰ, পুখুৰীটোত দেউতাই এবাৰ বহুত মাছ জীয়াইছে। যদি মাছবিলাক চুৰ কৰে। গেটা, তই কি মোক চোৰ বুলি ভাবিছা নেকি? এতিয়া ওলাই যায় ইয়াৰ পৰা। ছাৰ, মোৰ ভুল হ'ল। মোক গেট আউট নকৰিব ছাৰ, মোক চাকৰিটো লাগে। মোৰ মাৰ বেমাৰ, ঔষধ কিনিব পইচা নাই, ঘৰত চাউল নাই, আৰু মই যদি চাকৰিটো নাপাওঁ মৰমী পলাই যাব বেলেগৰ লগত। বাপৰে বাপ, বহুত দুখৰ কাহিনী দেখোন তোৰ। দে হ'ব দে, ৰিজিউমখন দে। কি ছাৰ, আপুনি অনলাইনৰ দিনত অফলাইন ৰিজিউম খুজি আছে? মানে আপোনাক ৰিজিউমখন অনলাইন কৰি দিছোঁ হোৱাটছএপত। হয় নেকি? ইয়াত দেখোন ডেট অফ বাৰ্থ দিয়া নাই। জন্ম কিমান চনত হৈছিল তোৰ? ছাৰ, কিমান চনত জন্ম হৈছিলোঁ গম নাপাম নহয়, তেতিয়া মই কেঁচুৱা আছিলোঁ। ছাৰ, আপোনাৰ মোবাইলটো দিয়কচোন। মোৰ মোবাইলত বেলেঞ্চ নাই, মাক ফোন কৰোঁ, মায়ে জানিব। হ'ব দে, নালাগে। মোৰ নিজৰ মোবাইলতে বেলেঞ্চ নাই, ইয়াক কেনেকৈ দিম? আচ্ছা, অসমীয়াত মেজৰ লৈছা তই? হয় ছাৰ, তাৰ বাবে মই ইয়াত অসমীয়া মাষ্টৰ হিচাপে এপ্লাই কৰিছোঁ। পিছে ৰমেন, আমাৰ স্কুলত অলৰেডি এজন অসমীয়া মাষ্টৰ আছে। তাৰমানে? এতিয়া মই তোক চাকৰিটো দিব নোৱাৰোঁ। এতিয়া তই ৰিজিউমখন থৈ যা, পিছত লাগিলে ফোন কৰিম। ছাৰ, হিন্দীত এটা ডাইলগ আছে, কাল কৰ তো আজ কৰ, আজ কৰ তো অভি কৰ। মোক ৰাখিলে আপোনাৰ কি দিগদাৰ হ'ব? চাওক, আপোনাৰ কথা বুজি পাইছোঁ, কিন্তু এতিয়া অসমীয়া মাষ্টৰ আমাক দৰকাৰ নাই। ছাৰ, মোৰ ইণ্টাৰভিউটো লৈ চাওক। যদি পাছ হওঁ চাকৰিটো দিব, নহ'লে নালাগে। আৰে, তই বুজি কিয় পোৱা নাই? মই তোক চাকৰিটো দিব নোৱাৰোঁ। ছাৰ, বহুত হৈছে, আৰু মই একো নাজানো। চুপচাপ এই চাকৰিটো মোক দে। আৰু যদি মোক চাকৰিটো নেদা, ইয়াত দুটা কথা হ'ব। হয় মই আপোনাক মাৰি পেলাম, নহ'লে মই স্কুলৰ বিল্ডিঙৰ পৰা জাপ মাৰিম। আৰু যদি মই আপোনাক মাৰি পেলাওঁ একো নহয়, কিন্তু মই যদি বিল্ডিঙৰ পৰা জাপ দিওঁ তাতেও দুটা কথা হ'ব। হয় মই মৰি যাব পাৰোঁ, নহ'লে মোৰ হাত ভৰি ভাঙিব পাৰে। আৰু যদি মই মৰি যাওঁ একো নাই, কিন্তু মোৰ যদি হাত ভৰি ভাঙে তাতে আকৌ দুটা কথা হ'ব। হয় মই একো নকৰোঁ, নাইবা মই আপোনাৰ আৰু আপোনাৰ স্কুলৰ পৰা টেষ্ট কৰি দিম। মই যদি একো নকৰোঁ ঠিক আছে, কিন্তু যদি মই কেছ কৰোঁ তাতেও দুটা কথা হ'ব। হয় আপুনি মোক চিকিৎসা কৰিব লাগিব আৰু মোক চাকৰিটো দিব লাগিব, নাইবা মোক চিৰজীৱন মোক দৰমহা দি থাকিব লাগিব। হে ভগৱান, এইটো কি সাংঘাতিক বস্তু দেখোন। ইয়াক চাকৰিটো দিয়াই ভাল হ'ব, নহ'লে কি ঠিক এই পাগলটো কৰি দিব পাৰে। ঠিক আছে, চাকৰিটো তোক দিছোঁ দে। ধন্যবাদ ছাৰ। এতিয়া মোৰ আৰু মৰমীৰ বিয়া হ'ব। আপোনাক প্ৰথম মাহত দৰমহা 10,000 দিয়া হ'ব, আৰু নেক্সট মাহত আপোনাৰ দৰমহা 15,000 কৰি দিম। ঠিক আছে ছাৰ, মই পিছে নেক্সট মাহৰ পৰা আহিম।